গুচি কি কৰি আছা কুকুৰ তোক খালি চাঙতাই দেখা পা দেখোন দিনটো চেলিলে বাৰে কুকুৰৰ দৰে চাঙত বহি থাকিবি চাংখান এৰা কৰিবি অলপ খালি এই চাংখানতো সভা পাতি থাকা দেখোন বহিনে লাঠি হোৱা তোৰ বাপৰে চাং বনাই দিছিল নেকি বহিমে মই তই চেলিলে পৰা কুকুৰ তোৰ চাং কোম্পানী নে ভাগি খেলাম কম পাবি তই চাঙতকে মাৰছে বাপৰে বনাই দিছিল নেকি ইমান কষ্ট কৰি বনছো তই এদিন পথৰে আহিছা এই জংঘলৰ মাজে মাজে লেতৰ পেতৰ হৈ পাত চুৰ কৰিব গৈছিলি পাই মইতো চুৰ কৰিব জানা নিজৰ চাঙত বহিছো ওই গম পাইছি দেখোনে নে হাক বেজাও দেখা পালা কাই কিয়া কিবা ভাববা ধৰলি দেখোন এই নাই ৰ আকা হোৱা নাই ভৰিখন থিয় ৰ কি এই গুচি তই নদীগিলা হলকাবাৰ হয় নেকি বানপানী গেছি দে আৰু ইমান টাইম বানপানী নাথাকে তন্ধে একলাই মাছ পুহিছে গোটাই মাছ খাই গোটাই গেলে গেলে কৰিলি যা এটাতো দিবাৰ মনত নাই এইবাৰ তাতো লৈছে তোৰ বাই পেন দিছিল না নেট খান কি আছো খোৱা আগল বিজাৰ লগাই আছা দেখোন কেছটো কি এই গুটি নকবি আৰু তই বঙলাৰ আচাৰ আৰু খিচিৰি খামৰ অৱস্থা কাহি লৈ গৈছি একদম খাং পথাৰে হাকছো মই একদম চেৰেই দিছোঁ লেট্ৰিন ভৰ্তি হৈ গৈছি গোটাই পেটৰ বিহুত থাকবেই পাৰা নাই মই এতিয়া এনেকুৱা বিহ হৈছি বেটা সেইকাৰণে আজি পথাৰৰ মাজেদি অলছা এটাই বহু দে বহিবি তোৰ খাং পথাৰে দাউৰি আহিছে কিবা লাগি আহিছে গা চা ধুই যা নাই দে একো নাই কিনো লাগবো হে মেচ হয় যা তই গাটো ধুৱেগে তই গুণছি গুগু পিছত আহিবি যা গা চা ধুই মই ইয়াতে থাকিম এই ৰহে যাম খোজকাঢ়ি ওলাই নেকি তহঁতৰ ঘৰত টিভি আছে যদি নাথাকে মোক সেই খাই ভালে পাওঁ নেকি তোক কি ঔষধ দেও তই আমাৰ মাইকুত গেছাচোন সেইদিনা তোৰ ছাগালটোৰ কাৰণে ঔষধ আনিছিলে ছাগালটো চেৰাইছিল যা তই মাইকুত গেছা পাবি যা আমাৰ মাইৰ তাতে এই ছাগালৰ ঘৰত খাব লাগব ছাগাল আৰু মানুহৰ ঘৰত মিলে নে তই কচোন কিয় নিমিলিব তই এটা ছাগালে দেচোন যা 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 তোৰ এতিয়া ওলব আৰু যা দে যাওঁ দে ঔষধ কাম দিব নে মাৰে খুজি লৈ যাম তই যা 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 দে মাই আৰু লাগছি তই কোহাই যাওঁ এটা মানুহ দেখাও পাব এই বেগে যাব লাগিল বস্তিত যাওঁ ৰ ক'ত কামটো কৰিলে ভাল হ'ব তাতেই কৰা ভাল অকণমান মানুহজন নাই বন্ধুও দাৱাই নাছিলোঁ ৰেৱতী মায়েৰে আছে নে মাই নাই ঘৰত এই টেবুলত বোলে এটা ধোৱা আছে লৈ গৈছোন গুচি গৈছি দেখোন মোক কি হ'ল সদে এই তই নালাগে জানবিয়া তই বটলটো লৈ আহালি তাত টেবুলত থোৱা আছে বোলে মই লৈ আহো হ'ব দে কতিয়া তই সতি দুন মইতো মাছ বনি আছো মাছ মাছ আমাৰ খালত তই পাগলা আছে নেকি পানী ভিতৰত ভাল কৰি মাছটো সোমাই দেখে তেনে মাছ পোৱা ভাল কৰি দেখা পাবি তই এইগিলা নাজনা দে মাছৰ কথা আমি মাছ পুহি পাইছো চাঙত গেলি যাওঁ অলপমান হৈছে যে গুটি মই চিটাৰ অৱস্থা নহৈছে কি চিটাৰ মই হাগা বুলি জানো তই দেখোন জানাই আৰু কিবা আছে নেকি নাই সিহঁত বোলে ঔষধ দেখাইছিল তাৰ আৰু বেছি হৈছে কি কয় ভাই তাৰ হাগা বেছি হৈছে নেকি তোৰ এটা কথা কাকো নকবি দে দেচোন কওঁ তাক হাগাৰ ঔষধ মই দিছিলোঁ তাৰমানে আমাৰ ছাগালটো চেৰাইছিল মই ছাগাল কাৰণে ঔষধ আনিছিলোঁ সিও জীৱ ছাগালটো দিব তাৰ অলপ স্বভাৱ মই ছাগালৰ নিচিনা সেইকাৰণে মই দিলোঁ এতিয়া তাৰ মায়ে খাতে মোকে জাৰে নেকি কি কয় ভাই তই তাক ছাগালৰ ঔষধ দিছে তোমাক মাৰবে উঠছে নেকি নে নকবি দে আৰু সিও মোক ঔষধ খুজি ৰাখিলাক মই তাক ঔষধ দি দিলোঁ মইতো নাজানো তাৰ এনেকুৱা হ'ব বুলি এইগিলা কথা বাদ দি তই গধূলি মোৰ ঘৰত গ'লে আহিবিচোন তাৰ খবৰ ল'ব যাম দে আহিম দে গুটি আছা হে সঠিক মই অলছো ৰ বস্তু কেমন পামচাৰ হৈছে তোৰ কাৰণে যাব পাৰি না পাৰবি যো যো যো
গুটি উমে যাও নাইছে এ সি আমি ইয়াতে ৰখ ঐ ভটিক এইটো কোনে মই ঘৰতো সোধা নহ'লা এই তোৰ পেহীৰা পাৰ এই স্কুল বন্ধ নাই সেইকাৰণে আমাৰ তাতে আহিছে অ বা তোমাৰ নামটো কি মোৰ নাম ৰক্তিম চালৈ ক'ত থাকা তুমি কিমান ক্লাছত পঢ় আছো না মোৰ কাষত বহা দে ক মই যি লাজ কৰিব নাংগে দে মোৰ ঘৰ ৰঙিয়া গুৰকুচি হালৈ বাৰাত আৰু মই শংকৰদেৱ শিশু নিকেতনত পঢ়ি আছো দে ভালকে পঢ়বে ঐ তই মোক ছাগালৰ ঘৰত ঘূৰি এটা বৰ আৰামছে বহি আছা মোৰ অৱস্থা কি হৈছে তই নাজনা তই হালত পাতলি গৈছি মই মই তেনেকুৱা নহয় তোৰ খবৰ ল'ব যাচ্ছিলো তই যে আহিলি সেইকাৰণে ইয়াতে ৰখি আছো ঐ গুটি তই আজি ঘৰৰ কাষত চলি কাৰণে বাচি গেলি তই বেলেগৰ চলি ভাল তোক বেয়া মাত দিলি হয় এইবাৰ পাৰিলে ভালটো নকৰিবি দেই অৱস্থা মোৰ বহুত বেয়া হৈ গৈছে কিন্তু এতিয়া পুৰা বেয়া খং উঠিছিল ওপৰত বেলেগ চলি মাৰে হালি আহিনি পাৰ দে ব তই ঔষধ খুজিলি আৰু তই কাজিয়া কৰিব আহিছে ছাগালৰ ঘৰত খাই ভাল পাম বুলি কৈছিলি এতিয়া কি হ'ল বেছি হ'ল ধন এইবাৰ পাৰে মানুহৰ ঘৰত মানুহক দিবি আৰু ছাগালৰ ঘৰত ছাগালকে দিবি বেছি বকলি মাৰ খাবি হে থক মই ছাগাল বুলি ভাবি দিছিলো ঔষধটো হা মই ছাগাল নেকি ৰ তোক হাই আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ ভিডিঅ' ছাবস্ক্ৰাইব আৰু ঘণ্টি বাটনটো দাবাই দিব